আই এই নতুনকে কিবা এটা কৰোঁ বুলি ভাবিছোঁ ৰ'ব কৰি দিলোঁ আৰু ভ্লগ এটাই বনাই দিওঁ চবেই দেখোন বনবা ধৰিছে নামটো এই ইফাল ইফাল দি দিলোঁ হাঁহ ঘূৰি ফুৰোঁ না ত' যাওঁ আহক আজি অলপ তামোলপুৰ ঘূৰি আহোঁ তেলচুৰত তাক যাওঁ এই ডিকুত আছে মোৰ আমাৰ চেনেলটোৰ পডকাষ্ট কৰিব আহক আমি অলপ ফুৰি আহোঁ এই আগত লগৰে বহুত টেকনিকেল তথ্য কৰা লগৰে প্ৰাণজিত যাই আছে মই বেলেগ লাগিব অলপ তামোলপুৰ দেখি তামোল চামোল খাই আহোঁ এই মোৰ লগত আছে টেকনিকেল তথ্য কৰা ডিকুত আছে মোৰ এই প্ৰাণজিত Hello guys, স্বাগতম জনাইছোঁ আপোনালোকৰ ডিকুত আছে মই টেকনিকেল তথ্য জানিবলৈ লেটছ ক্ৰেক দ্য ফেয়াৰ এতিয়া আমি তামোলপুৰ আপোনাৰ তেলচুৰাৰ লগত অলপ টেক কৰিব যাওঁ বলক এই ট্ৰেইন আহিব ৰ'ব অলপ ৰখি দিছোঁ এই ট্ৰেইন আহি আছে এই আগৰে ইঞ্জিন আছে এতিয়া আহিব ই ট্ৰাইল দি গেল বেটাই এই নাহে বোলে যাক খুলিলাক এই ৰাস্তাই খুলিলাক এই নাহে বোলে আৰু এই ইঞ্জিনটো যায় ট্ৰাইল দিলাক আমি তামোলপুৰ যাত্ৰা আৰু যাই আছোঁ এই প্ৰণীতে পাম এতিয়া আমাৰ যি মুখ্যমন্ত্ৰী সৰ্বানন্দ বা মচুৰ গুলাটীহঁতে যে আহি পেলাই মিঠে খাই প্ৰণীতে পাম ৰ'ব এইখন প্ৰণীতে এই ইয়াতে আমাৰ মচুৰ গুলাটীও আহি মিঠে খাই গৈছে হাইৱে উঠলোঁ এতিয়া আৰ্মি চাৰ্মি আছে এইগিলা যাই থাকো আৰু আহক আপোনালোকেতো দেখিলাকেই পুৰা ফিনফিনে ৰাস্তা পুৰা তামোলপুৰক লাগি এই আৰ্মি চাৰ্মি পুৰা ৰাস্তাত ভৰ্তি হৈ আছে এখেতসকলে আমাৰ দেশৰ হিৰো দক পুৰা ৰক্ষা কৰি আছে আৰু আমাৰ দেশক এই গাছৰ তলত অলপ ৰখিলোঁ এই লগৰ কেইটা আহি আছে এপানে সোমাই যাম এতিয়া এই টেম্পু ষ্টেচনৰ পৰা গাড়ী যাই থাকে তেলচুৰাহঁতৰ ঘৰক লাগি এই গাঁৱত এই ভাল কি এই গৰমৰ দিনখনতো কি ঠাণ্ডা পৰিৱেশ মহানগৰীত এই পৰিৱেশ নাপায় গাছ দেখছি না কি ধুনীয়া হা তামোলপুৰক যাই আছোঁ তামোল চামোল বা পাওঁ নে নাই অলপ ৰখিলোঁ ৰ'ব ঠাণ্ডা চাণ্ডা খাওঁ ফ্ৰেছ চেছ হৈ লওক যাই আছোঁ লাহে লাহে কি পৰিৱেশ পথাৰৰ চাওকচোন মাজৰ ৰাস্তাটো দি আহিছোঁ এই চাৰিওফালে গ্ৰীণ গ্ৰীণ পুৰা সেউজীয়া মজা জেগা মাজত ৰাস্তাটো মানুহ চানুহ কোনো নাই এই আকাশখন চাওকচোন কি সুন্দৰ আকাশ ইয়াতে ফটোগ্ৰাফাৰ গেলে পাব লাগে DSLR থকা ফটোগ্ৰাফাৰে ফটোগিলা ফালি ফালি মাৰিব মজা জেগা দ পুৰা পুৰা গ্ৰীণ গ্ৰীণ দুটা ফালে খেতি পথাৰ আছে আৰু আপোনাৰ এই ৰাস্তাত মাজেদি ৰাস্তাটো গেল এই আমাৰ ডিকুত আছে পডকাষ্টৰ প্ৰাণজিত টেকনিকেল তথ্য যি কৰে ইও আমাৰ লগত আছে একেলগে পডকাষ্ট কৰোঁ এই চাওক প্ৰকাণ্ড প্ৰকাণ্ড একোটা ফিচাৰী গোটা মস্ত ডাঙৰ এটা কি বিকি মাছ আছে আৰু ইটো চাইডে গোটা দেশৰ সেউজীয়া সেউজীয়া খেতি পথাৰ এবাক চাইডে আপোনালোকে আহিব পাৰে তামোলপুৰ চাইডে পুৰা সেউজীয়া দাৰ্জিলিং যোৱাৰ আপোনালোকৰ দৰকাৰে নাই আমি বেলেগত যে যাওঁ অসমতে বহুত ধুনীয়া ধুনীয়া জেগা আছে আমি এক্সপ্ল'ৰ কৰিব পাৰা এইগিলা কিমান ধুনীয়া জেগা বাপৰে ঘৰৰ পৰা বহুত আহিব লাগে বিৰক্তি লাগি গৈছি অলপ ৰ'ব প্ৰাকৃতিক দৃশ্যই চাওক আপোনালোকে কি সেউজীয়া হাঁহ হয় গোটেই অকল গ্ৰীণ গ্ৰীণ দাৰ্জিলিং টাইপ ৰাস্তা চাস্তাও ফিনফিনে পুরো মজাকে দেখতে পারি এই আমার প্রাণজিতে বলে কি পেপা কই তো মানে আমি তামোলপুৰ পাও অৱস্থায় এটা অলপ আগতে তেলচুলৰ ঘৰ পাম আৰু তো আমি বহুত দূৰ আহিলোঁ আহি পেলাই এতিয়া অলপমান জিৰ' আছে পুৰা মজা মজা জেগা কিন্তু এখানি বুলি নহয় আমি যিমান আহিলোঁ গোটেই ৰাস্তাটোই বঢ়িয়া একদম গাছ চাছ একদম ভৰ্তি হৈছে আহি পেলাই ঠাণ্ডা ঠাণ্ডা লাগিছে সিমান বেছি গৰম ধৰা নাই গৰম ধৰা নাই ইয়াতে গৰম চৰম নাই বেছি এনে কিন্তু নলবাৰী চলবাৰী দেখি বাপৰে গৰম আপোনাৰ দক আমি আর রেস্ট ললো এতে তেলচুরার তাকে যাও আর
এই কিবা অলপ খালো ৰ'ব গোটাই পেট ভৰাকে বহুত দূৰ আহিলোঁ না ভোক লাগিছিল গোটাই ম'ম' চম' মস্ত সদে তামোলপুৰ চকত আমি আৰু পাওঁ তেল চূড়াৰ ঘৰ আহি বহুত সময় যাত্ৰাৰ অন্তত আজি আমাক তেল চূড়াত টাকা লৈ আহিছে অংকুৰে ইলাজ করছি আপনার যাও রব এইটো আপনার এইটো কার ঘর আছিল অঙ্কুর এইটো আমার হ্যাঁ এই জিতেন মাষ্টাৰৰ ঘৰ এইটো জিতেন মাষ্টাৰৰ ঘৰত আছোঁ জিতেন মাষ্টাৰ এতিয়া নাই আপোনাৰ কিবা হেৰিৰ অসুবিধাৰ কাৰণে ক'ৰবাত চেন্নাই যোৱা বুলি কৈছে এতিয়া আমি তেলচূড়াৰ ঘৰত যাওঁ তেলচূড়া আৰু সাগৰিকা একেলগে ঘৰত যাওঁ ৰাস্তা পুৰা পিনপিনে তামোলপুৰৰ ৰাস্তা আপোনাৰ মজা কৰি দিছে এই আমাৰ ঘৰৰ পৰা 40 কিলোমিটাৰ এই তেলচূড়াৰ ঘৰ ধৰক এই ইমান দূৰ আহি আমি আৰু তেলচূড়াৰ ঘৰত সোমালোঁ আৰু এই পুৰা গাঁৱলীয়া পৰিৱেশ তেলচূড়াৰ ঘৰটো আমাক অংকুৰে আজি লৈ আহিলে তেলচূড়াত তাক তো অংকুৰক থেংক ইউ দিবই লাগিব এই আমি সাগৰিকাৰ ঘৰত আছোঁ এতিয়া এই সাগৰিকাৰ মাক এইটো তেলচূড়াৰ আইতাক এই বহি পাৰিছে ৰ'ব আমাক এই তেলচূড়া ওলাই আছে অ' হাই তেলচূড়া বাপৰে ওলাই আহিলে তক কিবা খাই এই তেলচূড়া এই তেলচূড়া আমাৰ বছৰ লগত বহি আছে এইটো আমাৰ ভূঞা বছ এই তেলচূড়াই অলপ লাজ কৰি আছে তেলচূড়া আহে আৰু ই ভিডিঅ' দি আপোনাৰ অলপ উৎপেতে এনেই পুৰা শান্তশিষ্ট চলি ন শান্তশিষ্ট না তুমি দুষ্ট আছো নাকি কি দুষ্টামি কর হ্যাঁ কি দুষ্টামি কর সাইকেল চলো বাইক লাগে তোমাক ভিডিও যে বাইক গিলা চলো কিনকে চলো পিছৰ পাইছিলে না আৰু তুই ভিডিও যে ইমান দম দে তুমি সাগৰিকা এনে দম আছে না তোমাৰ না নাই হ্যাঁ অরিজিনালি দম দে না ভিডিওতে তোমার ঘৰ এপিনে নিজা ঘর বল টংলা গড়েশ্বৰ এইটো তামোলপুৰৰ এখন এইটো কাৰ ঘৰ মামা ঘৰ ঘৰ কি বুলি কয় লকডাউন কিনকে পাৰ কৰিলে সাগৰিকা কি কৰিলে কি কৰিলে লকডাউনত লাজ করছে নাকি এই ভিডিওর উৎপত্তি এনাই লাজ নাকি লাজ করছো আমার নার্ভাস স্কুল তামোল তুমি ক্লাস 4 সাগৰিকা ক্লাস 6 আমি এই পডকাষ্টটো কৰি লওঁ ডিকোড আছাম পডকাষ্ট তাৰপিছত লগত আৰু আহিম অলপ ফ্ৰেছ হৈ লওঁ বল চলত পানী চানী মাৰি পুৰা গাঁৱৰ পৰিৱেশ মজা আজিকালি এই পৰিৱেশ পাবাৰে টান দমকল চমকল মাৰি লওঁ এই তেলচূড়াৰ ঘৰ ঠিকে আছোঁ তেলচূড়াৰ ঘৰ নহয় এইটো তেলচূড়া কাষৰ ঘৰ তেলচূড়াৰ বিমেস্তিৰ ঘৰ এইটো এইটো বিমেস্তিৰ ঘৰ তেলচূড়া আমি কাষৰ ঘৰত আহি পাইছোঁ এটা আইতাক তেলচূড়া কি শিখৰ খাই 10,000 টকা আৰু যাও এই পথ নলবাৰীৰ পৰা আহিলোঁ ডিকোড আছাম তে আপুনিও থাকি দিব ভিডিঅ' মানে নহয় পডকাষ্ট ইণ্টাৰভিউ নহয় আপোনাৰ আপনি থাকলে ভালো হতো মানে আপনি নহয় ন ওস্তাদ নালগে মানে আমি এতিয়া যেনকে কথা পাতি আছোঁ ধৰক আড্ডা দি আছোঁ
এই আড্ডা টাইপ ইণ্টাৰভিউ নহয় কেজুৱেল টাইপ নহয় আপুনি ক'ত পিন্ধি আহিব দা এতিয়া থাকি দিয়ক আকৌ এনে বহি থাকিলি হ'ল কিবা কাৰণে তেল চুৰাৰ কথা কৈ থাকিলি হ'ল আপুনি বহি থাকিলি হ'ল থাকো ভ্লগটো এইমাত্ৰ কি বুলি কয় ভ্লগ এয়াই পডকাষ্টটো এইমাত্ৰ চেজ হ'ল পডকাষ্টত আছিল আমাৰ আইতা আছিল তাৰপিছত তেলচুৰা সাগৰিকাটো মাতে নললা তেলচুৰা আৰু এই বাপৰে ভিডিঅ'ত কিন্তু আৱাজ বহুত ন কেতিয়াকে মাত চাত নাই বহুত নাই সোধা নহয় আপোনাৰ নিউজৰ ইণ্টাৰভিউত কি পুৰা ভালকে দেনে আনে এই আমাৰ পডকাষ্টটো ডিগুড আছাম চেনেলটোত চাব পাৰিব আহি আছে অতি শীঘ্ৰ কৰণক তেলচুৰা বুলি মাতে ন সাগৰিকাক কি বুলি মাতে শুনো সাগৰিকাই মুৰ্গী খাই ভাল পায় তাইৰ লগত আকৌ লোকে আমাৰ হেৰিক লাগ পালাক ন আইতাক লাগ পালাক তেলচুৰাৰ আইতা এইটো সাগৰিকাৰ মাক আপোনাৰ নামটো কি আছিল খুৰী আৰু আইতাৰ তে সাগৰিকা ক'ত পলালা মায়েৰে লগত এটা হেৰি কৰিতে কি বুলি কয় মায়েৰে বকেনে গালি চালি পাৰে নে নাপাৰে নে কি কৰে হা এনাই আপোনাৰ পঢ়া পাতি কেনে কৰে নে বোলো দিগদাৰি একেবাৰে অগাধ্যং হৈ ঘূৰি আছে নে কি বেলেগত নাযায় লাজকুৰে সৰুৰ পৰাই নে মানে কথা কম কৰি গৈ তাই আৰু তোমাৰ সাগৰিকাৰ ভণ্টি চণ্টি বা ভাইটি বা দাদা ভণ্টি আছে অঘাইত্যং তাই আজি ঘৰত নাই তাই অগাধ্যং এই উল্টো দক আপোনালোকে লগ পালাক আপোনাৰ কি বুলি কয় তেলচুৰা আৰু সাগৰিকাৰ আইতাক আৰু মাকক আহক আমি এতিয়া যাওঁগৈ আৰু আপোনালোকে ইফাল চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এই চেনেলটো আমাৰ প্ৰীতম দাৰ সাগৰিকা কিবা ক'বা না আপোনালোকে প্ৰীতম দাৰ ইফাল চেনেলটো সাবস্ক্ৰাইব কৰি মজা সাবস্ক্ৰাইব কৰি এই গৰমত থাকি থাকি আমাৰ পানীৰ পে লাগছিলে তেলচুৰাই আপোনাৰ পুৰা আমাক লাগে পানী আনি আছে ৰ'ব এই পিলিঙা চলটো পুৰা কাম চাম কৰে ঘৰৰ কাম এই পানী চানী খাই পুৰা খাই কৰিলোঁ চবকে দিছে পানী চানী মজা অতে আইতা খুৰী সাগৰিকা তেলচুৰা যাওঁ আৰু আমি লগ পাম দা তোমাক লগ পাম তো আজি আমাৰ ইফালৰ প্ৰথম ভ্লগটো ইয়াতে সামৰিলোঁ আমি এতিয়া আপোনাৰ মই আৰু এই জ্যোতি আপোনাৰ নাগৰিজুলিৰ ফালে ৰাওনা হওঁ অলপ সেইটো চাইডে জেগা চাই আহোঁ প্ৰাণজিত আৰু কমলেন্দ্ৰ ঘৰৰ ফালে যায় তো বাই